হয়, মই জীৱন সুৰক্ষাত আমাৰ আন্তৰিক চকত ঘৰৰ ভালৰ কাৰণে কিবা এটা ভাল কাম কৰিম বুলি বহুত টকা থৈছিলোঁ, লাখৰ ওপৰ হ'ব। জীৱন সুৰক্ষাই মাৰি কিনে লৈ গ'ল। এতিয়া আমি এতিয়া ভুক্তভোগী থাকিব লগা হৈছে। এজেণ্টটো আছিল এয়া উমেশ বৰুৱা, আমাৰ গাঁৱৰ ওচৰৰে। তেখেতে কৈছিল আৰু কি, যদি জীৱন সুৰক্ষাটো মাৰা যায়, মই ঘৰৰ পৰা মাটি বিক্ৰী কৰি উলিয়াই দিম বুলি কৈছিল। এতিয়া আজি 10-12 বছৰ মান নাই। এতিয়া চৰকাৰে অলপ বিবেচনা কৰি চাব লাগে তেখেতলোকৰ ওপৰত। আমি সেইটো বিচাৰোঁ, পইচাটো আমাক দিব লাগে। এতিয়া আমিতো কৈছিলোঁ চব কমিটিক, ঘৰটো যেতিয়া বিক্ৰী কৰা হ'ব অফিচটো, তেতিয়া আমাৰ কিবা এটা পাম, সেইটো আশা কৰি আছিলোঁ। এতিয়া অফিচটো ভৰত ৰাজবংশীয়ে নাৰায়ণাথৰ পৰা কিনিলে আৰু ভৰত ৰাজবংশীয়ে দালাল কৰি কিনে আৰু বেলেগত বিক্ৰী কৰিলে। এতিয়া তেখেতৰ টকা ৰাজবংশীৰ ওপৰত চকমতে কিবা এটা গুৰুত্ব ল'লে ভাল হয়, সেইটো ক'ব বিচাৰোঁ। হয়, চকমতীয়ে আশা দিছিল যে মাটিখিনি আমাৰ চকমতীৰ ওপৰত দায়িত্ব আছে, যদি বিক্ৰী হয় পিছত, যেতিয়ালৈকে সমাধান নহয়, যেতিয়ালৈকে পইচা নাপায়, তেতিয়ালৈকে আমি মাটিখিনি দখল কৰি ৰাখি থাকিম, বিক্ৰী হ'লে মায়ে পইচা দিব। ৰাইজে যদি ওলাই আহে ঘৰ দঙৰ পৰা আপোনালোকক নিউজ এক্সপ্ৰেছ মই আমাৰ ওচৰত অহাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি কথাখিনি ৰাইজক জনাব পাৰি সুখী হৈছোঁ। আজি আমাৰ জীৱন সুৰক্ষাৰ সংক্ৰান্তত যি মিটিং হৈছিলে, সেই মিটিঙৰ যিখিনি সিদ্ধান্ত হ'ল আমাৰ ভালেই হৈছে। আমাৰ ভৰত ৰাজবংশীদেৱে আমাৰ ব্যৱসায় সন্থাৰ লগতে আমাৰ অঞ্চলক বহুত প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণাৰ বাবে আমি তেখেতক গৰিহণা দিছোঁ আৰু ভৱিষ্যতে যাতে তেনেকুৱা কাম নহয় আৰু এইটোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি ব্যৱসায় সন্থাৰ আমি আহ্বান জনাইছোঁ। আজি সভাত এটাই সিদ্ধান্ত হৈছে এনেকুৱা যে আমাৰ জীৱন সুৰক্ষাৰ যিখিনি টকা পইচাৰ লেনদেন মাটিৰ সংক্ৰান্তীয় এখন কমিটি বনাই দিছিলে। কমিটিয়ে ইমান দিনে বস্তুখিনি চোৱা চিন্তা কৰিলে। তাৰে পিছত যিহেতু আমাৰ কমিটিয়ে ইয়াত একো ব্যৱস্থা কৰিব নোৱাৰিলে, মাটিখিনিৰ বা টকা পইচা উলিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলে, সেয়েহে আজিৰ পৰা আমাৰ কমিটিখন আমি ৰাজহুৱাভাৱে পদত্যাগ কৰিছোঁ আৰু এইখিনি পৰা আজিৰ পৰা আমি ৰাইজক গতাই দিছোঁ যে ৰাইজে কি ব্যৱস্থা লৈ ল'ব পাৰে। আমাৰ আমৰিঘাট উন্নয়ন সমিতি আছিল, আমৰিঘাট উন্নয়ন সমিতিৰ সভাপতি আছিল আৰু সম্পাদক আছিলে। আমাক দায়িত্ব দিয়া হৈছিল ঘৰটোৰ চোৱা চিতা। আমি সমিতিৰ পৰা পদত্যাগ কৰিছোঁ, উন্নয়ন সমিতিৰ পৰা পদত্যাগ কৰিছোঁ আৰু এই বাজিৰ পৰা কোনো নাই। আমি ৰাইজক আজি ক'লোঁ সভাৰ জৰিয়তে, আপোনালোকে আমাক দায়িত্ব দিছিলে, আমি আপোনালোকৰ জৰিয়তে যিখিনি আমি কৰিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি কৰিব বিশেষ ৰাইজৰ কাৰণে কৰিব নোৱাৰিলোঁ, যিহেতু অফিচিয়েলি এইটো এটা ডাঙৰ প্ৰব্লেম হৈ আছে। আমাৰ যিখিনি লাগতিয়াল ডকুমেণ্টছ আমাৰ হাতত নাই, সেয়েহে আমি ইয়াৰ কোনো এটা ভাল ব্যৱস্থা আমি কৰিব নোৱাৰিলোঁ। সেয়েহে আমি আজি সভাপতি মই আছিলোঁ আৰু সম্পাদক আছিলোঁ। এইটো আনুমানিক 50 লাখ। কাষ্টমাৰটো আমাৰ ব্যৱসায় সন্থাত
আছে ৰাইজে বহুত পাব লগা আছে বহুত পইচা আছে মোটামুটি 500ৰ পৰা ইফালে লাখলৈকে 2 লাখলৈকে পইচা জমা আছে নাৰৰ নাথৰ কাৰণে নহয় মানে কি আমাৰ যিটো ব্যৱসায় সংস্থা ভৰত ৰাজবংশীৰ বাবে মানে আমি এটা ডাঙৰ মানে মুখ্য চেকা খাব লগা হৈছে তেখেতে আমাৰ ব্যৱসায় সংস্থাত থাকি মানে তেখেতে এটা জীৱন সুৰক্ষাৰ গ্ৰাহক হৈ মানে আমাৰ ডাঙৰ এটা প্ৰতাৰণা কৰিলে যাৰ ফলত মানে কি যিটো মনে মনে কৰিলে সেইটো মানে বহুত মানে দুখ লগা হৈছে যাৰ ফলত মানে কি আমি অফিচ যাই কিনে মানে কোনো ডকুমেণ্টছ নোহোৱাৰ কাৰণে ফলটি হ'ব লগা হৈছে সেইটো কাৰণে আমি নিউজ এক্সপ্ৰেছৰ লগতে প্ৰাগ নিউজ আৰু যিসমূহ ইয়াত মিডিয়া উপস্থিত হৈছে তেওঁলোকক আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি এখন সভা আহ্বান কৰিছিলোঁ ব্যৱসায়ী সন্থা আন্ধেৰিঘাট ব্যৱসায়ী সন্থা আন্ধেৰিঘাট উন্নয়ন সমিতি আৰু আঞ্চলিক ৰাইজৰ যৌথ উদ্যোগত এই সভাখনৰ মূল উদ্দেশ্য আছিল আমি য'ত বহি আছোঁ তাৰ পিছফালে থকা মাটিখিনি জীৱন সুৰক্ষাৰ এসময়ৰ পৰিচালক নাৰায়ণ নাথৰ মাটি আছিলে জীৱন সুৰক্ষাৰ যিটো ঘোটালা হৈছিলে সেই ঘোটালাত আমাৰ এই অঞ্চলৰ বহুতো মানুহৰ টকা পইচা ইয়াত থাকি গৈছিল বহুতো মানুহে টকা পইচা পাবলগীয়া আছিলে আজি প্ৰায় 11 বছৰ আগতে এই ঘটনাটো ঘটিছিলে তাত নাৰায়ণ নাথৰ ঘৰত তেতিয়া বহুতো মানুহ উপস্থিত হৈছিল নাৰায়ণ নাথে উপায় নাপায় সেইটো সময়ত এই ঘৰ মাটি কেতিয়াও বিক্ৰী নকৰোঁ বুলি মানে যেতিয়ালৈকে এই লেনদেন ক্লিয়াৰ নহয় তেতিয়ালৈকে বিক্ৰী নকৰোঁ বুলি ব্যৱসায়ী সন্থাক মৌখিকভাৱে গতাই দিছিল কিন্তু আমাৰ ব্যৱসায়ী সন্থাৰ মাজৰে বৰ্তমানৰ কাৰ্যকৰী সভাপতিজনে এই সুযোগটো লৈ যিহেতু ইয়াত কোনো ধৰণৰ এভিডেন্স নাছিল লিখিত কোনো তথ্য নাছিল তাৰ সুযোগ লৈ মাটিখিনি সম্পূৰ্ণ দালালি মনোভাৱ এটা লৈ বিক্ৰী কৰি দিলে আন এজন মানুহৰ তালৈ তেওঁ নিজৰ নামত প্ৰথমতে আনি আন এজন মানুহৰ তালৈ বিক্ৰী কৰি দিলে বিক্ৰী কৰি দি মূলতে নাৰায়ণ নাথৰ সৈতে জড়িত হৈ ভৰত ৰাজবংশীয়ে এই অঞ্চলৰ ৰাইজক এটা ডাঙৰ প্ৰতাৰণা কৰিলে এই সম্পৰ্কে আমাৰ ইয়াৰ আগতে আৰু দুখন মিটিং হৈ গৈছে সেই দুখন মিটিঙত আমি ৰাইজে এটি সিদ্ধান্ত লৈছিলোঁ যে এই বৰ্তমানো যেতিয়ালৈকে আমাৰ কোনো ধৰণৰ পইচাৰ লেনদেন ক্লিয়াৰ নহয় তেতিয়ালৈকে আমি মাটিখিনি যিজন ব্যক্তিয়ে বৰ্তমান কিনিছে তেওঁক আমি দখল কৰিব নিদিওঁ বুলি এটা সিদ্ধান্ত লৈছিলোঁ কিন্তু যিহেতু আমাৰ হাতত কোনো ধৰণৰ চৰকাৰক দেখাব পৰাকৈ তথ্য নাই সেয়েহে চাৰ্কল অফিচাৰে আমাৰ এই অঞ্চলৰ যি দুজন গাঁও প্ৰধান আছে তেওঁলোকক দায়িত্ব দিছে যে মাটিখিনি আমি নাৰায়ণ নাথৰ মাটিখিনি আমি বৰ্তমানৰ যিজন ক্ৰেতা মাহাতলী নিবাসী পৰেশ কলিতাক গতাই দিব লাগে যেহেতু আমি ৰাজহুৱা সিদ্ধান্ত মৰ্মে এই ঘৰটোত তালা মাৰি থৈছিলোঁ আজি সেয়া আমি চাবিটো গতাই দিবৰ বাবে আমি আগবাঢ়িছোঁ তাৰ আগত আমি সকলো ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ ভৰত ৰাজবংশী দেৱে আন্ধেৰিঘাট অঞ্চলৰ বহুতো দুখীয়া খাতি খোৱা মানুহৰ পাবলগীয়া ধনসমূহ আত্মসাৎ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাই নাৰায়ণ নাথক অধিক সুবিধা প্ৰদান কৰে তেওঁ মূলত দালালি কৰি নাৰায়ণ নাথক এই যিটো ঘটনা ঘটি গৈছিলে ৰাইজৰ যিবিলাক টকা পইচা ইয়াত সোমাই আছিলে সেই পইচাখিনি মাৰি খোৱাত সুবিধা কৰি দিলে আমাৰ শ্ৰদ্ধাৰ ভৰত ৰাজবংশী তালা মাৰিছিলে যোৱা 5 জুনত মোক হঠাতে ইয়াৰ পৰা ফোন কৰিলে দুজনমান আমাৰ ব্যৱসায়ী বন্ধুৱে ফোন কৰিলে মই যিহেতু বৰ্তমান ইয়াৰ সম্পাদক তেওঁলোকে মোক ফোন কৰিলে যে বিজয় সোনকালে ইয়াতে এনেকুৱা এটা ঘটনা হৈছে নাৰায়ণ নাথৰ মাটিখিনি বোলে বিক্ৰী হৈছে জীৱন সুৰক্ষাৰ মাটিখিনি বিক্ৰী হৈছে মই সোনকালে গুচি আহিলোঁ আহি দেখিলোঁ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়া মই সকলোকে শান্ত কৰিবৰ কাৰণে এটা মানে প্ৰচেছ হাতত ল'লোঁ যে আমি এনেকৈ কাজিয়া কৰিলেতো কোনো ধৰণৰ লাভ নহ'ব যিহেতু এই অঞ্চলৰ বহুতৰ টকা পইচা ইয়াত আছে কেৱল আমাৰ ব্যৱসায়ী সংস্থাৰ জড়িত থকা ব্যক্তিসকলৰে নহয় ইয়াৰ বাহিৰেও বিভিন্ন মানুহৰ টকা পইচা ইয়াত জমা আছে গতিকে আমি ৰাজহুৱা সভা এখন সেইদিনাই অনুষ্ঠিত কৰিছিলোঁ মাইক যোগে ঘোষণা কৰি সেইদিনাখন ইয়াত উপস্থিত হোৱা ৰাইজে গোটেই ৰাইজে বিচাৰ বিবেচনা কৰি সিদ্ধান্ত ল'লে যে আমি বৰ্তমানো যিজনে এই মাটিখিনি কিনিছে তেওঁক আমি দখল কৰিব নিদিওঁ যেতিয়ালৈকে আমাৰ টকা পইচা নাপাওঁ তেতিয়ালৈকে দখল কৰিব নিদিওঁ আৰু আজি আমি ৰাইজে তালা মাৰিলোঁ বুলি তালা চালা কিনি অনা হ'ল কিনি আনি তালা মাৰি সম্পাদক যিহেতু মই বৰ্তমানত মোক চাবিটো গতাই দিলে আৰু মোৰ হাতত চাবিটো আছিল থকাৰ পিছত ইয়াৰ পিছৰ পৰ্যায়ত আকৌ আমি সভা পাতিবলগীয়া হৈছিল যিহেতু আমাৰ
ক্ৰেতাজনেও আমাক আহ্বান জনাইছিল যে আমি মাটিখিনি গতাই দিব লাগে আৰু যিজন আমাৰ বৰ্তমানৰ সদস্য ভৰত ৰাজবংশী তেওঁ আমাক কৈছিলে যে কিবা এটা ব্যৱস্থা কৰি দিব লাগে। সেই ক্ষেত্ৰত আমি আকৌ মিটিং পাতিছিলোঁ। সেই মিটিঙতো কোনো সিদ্ধান্ত নোহোৱাত আমি তেনেকৈয়ে থাকি গ'ল। কিন্তু এতিয়া আমি যোৱা পৰহি ৰাতি গম পালোঁ যে মাটিখিনি চাৰ্কুল অফিচাৰে গাঁও প্ৰধান দুজনক দায়িত্ব দিছে, যেনে তেনে গতাই দিব লাগে। যিয়ে তালা মাৰিছে চাবিটো আনি ক্ৰেতাজনক, বৰ্তমানৰ যিজন স্বত্বাধিকাৰী তেওঁক আমি চাবিটো গতাই দিব লাগে। আমি যিহেতু ৰাজহুৱা সিদ্ধান্তৰ মৰ্মে ইয়াত তালাটো মাৰি চাবিটো লৈছিলোঁ, আমি অৱশ্যে তালা মাৰা নাছিলোঁ, ৰাইজে তালা মাৰি উঠি আমাক চাবিটো দিছিলে। আমি যিহেতু ৰাইজৰ সিদ্ধান্তৰ মৰ্মে চাবিটো হাতত লৈছিলোঁ আৰু সেয়া আমি আজি ৰাজহুৱাভাৱে এই চাবিটো গতাই দিবৰ বাবে আকৌ এখন সভা আমি আহ্বান কৰিলোঁ। আহ্বান কৰি আজিৰ পৰা মই মোৰ যিখিনি ৰাইজক জনাবলগীয়া আছিলে সেইখিনি মই জনাই দিলোঁ যে আজিৰ পৰা মোৰ আৰু ইয়াত তালা চাবি মোৰ লগত নাথাকে। কাৰোবাৰ যদি কিবা ক'বলগীয়া থাকে সেইখিনি ক'বৰ বাবে আমি আহ্বান জনাইছিলোঁ। তেওঁলোকে এতিয়া কোনো ধৰণৰ বক্তব্য যিহেতু ৰখা নাই, আমি চাবিটো আজি বৰ্তমানৰ ক্ৰেতা পৰেশ কলিতাদেৱক আজি গতাই দিম বুলি আমি পৰেশ কলিতা মাহতলী নিবাসী। তেওঁ এই মাটিখিনি ভৰত ৰাজবংশীদেৱৰ পৰা ক্ৰয় কৰিছে। আমি আজি যোৱা জুন মাহৰ 5 তাৰিখে কথাখিনি আমি গম পাইছোঁ। নাৰায়ণ নাথে ভৰত ৰাজবংশী তালৈ বিক্ৰী কৰিছে, কোনেও গম পোৱা নাই কথাখিনি। যেতিয়া পৰেশ কলিতাই যোৱা জুন মাহৰ 5 তাৰিখে মাটিখিনি ইয়াত দখল কৰিব আহিল, তেতিয়াহে ৰাইজে গম পালে, আমিও গম পালোঁ যে এই মাটিখিনি ইতিমধ্যে ভৰত ৰাজবংশীয়ে ক্ৰয় কৰিছে। তাৰপিছত ভৰত ৰাজবংশী নামত এই মাটিখিনি আহিছিলে 2022 চনৰ 22 নৱেম্বৰ তাৰিখে আৰু পৰেশ কলিতাৰ নামত তেওঁ নামজাৰি কৰি দিছে জুন মাহৰ 1 তাৰিখে, 2023 জুন মাহৰ 1 তাৰিখে। মানে মোটামুটি 6 মাহৰ ভিতৰতে মাটিখিনি দুবাৰ বেচা কিনা। ৰাইজে এটা আশা কৰি আমাক তলা চাবি গতাই দিছিলে, কিন্তু যেতিয়া আমাক গাঁও প্ৰধান দুজনে আহি ক'লে যে আমি ইয়াত বেছি জড়িত হৈ থাকিব নোৱাৰোঁ, আমাৰ প্ৰেছাৰ আহিছে, চাৰ্কুল অফিচৰ পৰা আমাক প্ৰেছাৰ দিছে, যদি আমি এইখিনি কাম কৰি দিব নোৱাৰোঁ ইয়াৰ পিছৰ পৰ্যায়ত পুলিচ আহিলে আপোনালোকে যি কৰে কৰিব। তেতিয়া মই ক'লোঁ যে আমি এনেকৈ হঠাতে ব্যক্তিগতভাৱে কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰোঁ বা আমি ব্যৱসায়ী সন্থাই অকলে সিদ্ধান্ত ল'ব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমি ব্যৱসায়ী সন্থাই যদি আজি মনে মনে চাবিটো গতাই দিওঁ, যিহেতু আমাক আঞ্চলিক ৰাইজে চাবিটো গতাই দিছিলে, আমি ব্যৱসায়ী সন্থাই ইয়াত তালা মাৰা নাছিলোঁ, আঞ্চলিক ৰাইজে মিলি তালা মাৰিছিল আৰু চাবিটো আঞ্চলিক ৰাইজে আমাক গতাই দিছিলে। সেয়ে আমি সিদ্ধান্ত ল'লোঁ যে আমি ৰাজহুৱা আকৌ এখন সভা পাতিম আঞ্চলিক ৰাইজক লৈ। সেই সভাখনত আমি যে চাবিটো গতাই দিবলগীয়া পৰিস্থিতি এটা হৈছে সেইটো জনাম। যদি ৰাইজে তাত কিবা আপত্তি জনায় বা ৰাইজে বিচাৰে যে নাই চাবিটো আমি নিদিওঁ, তেতিয়া সেইটো বিবেচনা ৰাইজে কৰিব বুলিয়ে আমি আজি আশা কৰি সভাখন আহ্বান কৰিছোঁ। নাৰায়ণ নাথটো আমাৰ ব্যৱসায়ী সন্থাৰ সদস্য নাছিল, কিন্তু ভৰত ৰাজবংশী আমাৰ ব্যৱসায়ী সন্থাৰ সদস্য আছিল। সদস্যই নহয়, তেওঁ আমাৰ কাৰ্যকৰী সভাপতি আছিল। আমি জনাত আমাৰ ব্যৱসায়ী সন্থাৰ কাৰ্যকৰী সভাপতি আছিল। আৰু আমি নাৰায়ণ নাথে আমাৰ 5 জুনত যিখন সভা হৈ গৈছিল, সেই সভাখনৰ সিদ্ধান্ত মৰ্মে নাৰায়ণ নাথলৈ আমি স্পষ্টীকৰণ জনাবৰ বাবে এটি প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ। নাৰায়ণ নাথে আমাক ইতিমধ্যে স্পষ্টীকৰণ জুলাই মাহৰ 4 তাৰিখে প্ৰদান কৰিছিল। 1 মাহৰ ভিতৰত আমি জনাব দিছিলোঁ স্পষ্টীকৰণ। আমাক জনাইছে নাৰায়ণ নাথে যে মাটিখিনি মোৰ লগত নাৰায়ণ নাথে প্ৰেৰণ কৰা হেৰিখিনি আছে মোৰ লগত। মই আকৌ এবাৰ ৰাইজৰ জ্ঞাতাৰ্থে গাই দিছোঁ। ভৰত ৰাজবংশীয়ে কোনো ধৰণৰ নীতি নিয়ম পালন কৰে নাৰায়ণ নাথে কৰা নাই। নাৰায়ণ নাথে আমাক যিখিনি জনাইছে আমি আগত সেইখিনি জনাই দিছোঁ। তেওঁ আমাক সেইটো সময়ত জড়িত আছিল আৰু সেইটো সময়ত মই নাছিলোঁ ইয়াত। মই তেতিয়া ইয়াত ব্যৱসায় কৰা নাছিলোঁ, যিহেতু এই ঘটনাটো আজিৰ পৰা প্ৰায় 11 বছৰ আগতেই ঘটি গৈছে। মই তেতিয়াৰ কথাখিনি বৰ বিশেষ নাজানো। মোৰ ইয়াত অহা আজি 10 বছৰ হ'লহে, সম্পূৰ্ণ এতিয়াও হোৱা নাই। গতিকে ঘটনাটোৰ সময়ত নাৰায়ণ নাথ ইয়াতে কিভাৱে জড়িত আছিল সেই বিষয়ে মই জ্ঞাত নহয়, কিন্তু মই ইমানখিনি জানিছিলোঁ বেলেগৰ পৰা শুনি যে মাটিখিনি নাৰায়ণ নাথে আমাৰ ব্যৱসায়ী সন্থাকে জনাইছিল যে পূৰ্বৰ যিখিনি নীতি নিয়ম সেইখিনি তেওঁ পালন কৰিছিল। এই ক্ষেত্ৰত আমাৰ পূৰ্বৰ যিখিনি বিষয়ববীয়া আছিল তেওঁলোকে ফোন কৰিছে। মই আজি
মুখে ক'ব লাগিব পূৰ্বৰ আমাৰ বিষয়ববীয়াখিনি ফোন কৰি থৈছে তেওঁৰ ওপৰত ব্যৱসায় সন্থাৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নল'লে সেইকাৰণে হয়তো ইমানখিনি সুবিধা নাৰায়ণ নাথে আজি পালে যদি ব্যৱসায় সন্থাই বা ৰাইজে মিলি কিবা এটা ব্যৱস্থা ল'লে হয় আজি হয়তো নাৰায়ণ নাথে ইমানখিনি সুবিধা নাপালে হয় লগতে ভৰত ৰাজবংশীয় মাজতে দালালি কৰাৰ সুবিধাটো হয়তো নাপালে সেইটো মোৰ অনাগত দিনবোৰত আমি এই বিষয়ৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখিম যেতিয়ালৈকে আমি ইয়াত থাকোঁ আমি সম্পূৰ্ণভাৱে আমি এইখিনিৰ ওপৰত দৃষ্টিগোচৰ কৰিম যদি তেনেকুৱা ধৰণৰ কোনো প্ৰতিষ্ঠান আকৌ ইয়াত প্ৰতিষ্ঠা হয় তেওঁলোকৰ নীতি নিয়মসমূহ আমি যেতিয়ালৈকে জ্ঞাত নহওঁ তেতিয়ালৈকে আমি পিছৰ পৰ্যায়ত ইয়াত কোনো ধৰণৰ এনেকুৱা ফাইনেন্সিয়েল বিজনেছ কৰিব নিদিওঁ সেইটো আমাৰ ব্যৱসায় সন্থাৰ সিদ্ধান্ত বুলি ক'ব লাগে অনাগত দিনত আমি এনেকুৱা ধৰণৰ কোনো বিত্তীয় প্ৰতিষ্ঠানক আমি তেওঁলোকৰ লিগেল ডকুমেণ্ট নেদেখুৱালৈকে আমি তেওঁলোকৰ বিষয়ে সম্পূৰ্ণ তথ্য নজনালৈকে আন্ধেৰিঘাটত ব্যৱসায় তেনেধৰণে কৰিব নিদিওঁ বুলি আমি কথা দিলোঁ আৰু আমি যদি এই দায়িত্বৰ পৰা আঁতৰিও যাওঁ তাৰ পিছতো আমি নজৰ ৰাখিম ভৱিষ্যতে এইটো বিষয়ত সম্পূৰ্ণ নজৰ ৰাখিম যাতে আমাৰ এই অঞ্চলৰ দুখীয়া ৰাইজৰ টকা পইচা অথলে নাযায় সেইটোৰ ওপৰত আমি সম্পূৰ্ণভাৱে নজৰ ৰাখিম এতিয়া আমি ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰোঁ তেওঁলোকে অৱশ্যে আমাৰ ব্যৱসায় সন্থাৰ ওচৰত পইচা বিচাৰি অহা নাই তেওঁলোকে মাটিখিনি ব্যৱসায় সন্থাৰ হাতত আছে বুলি জানিছিল তেওঁলোকে সেইখিনি কথাই আমাক কৈছিলে যে ব্যৱসায় সন্থাৰ মাটিত আছে আৰু ইমান চিন্তা নাই মাটি বিক্ৰী কৰিলে আমি পইচাখিনি পাম কিন্তু আমাৰ ব্যৱসায় সন্থাৰ মাজৰে এজন ব্যৱসায়ীয়ে শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতিজনে যিহেতু এই দুষ্ট চক্ৰৰ লগত জড়িত হৈ মানে তেওঁ দুষ্কাৰ্য কৰিলে ইয়াত আৰু আমি নিজে হতভম্ব হৈছোঁ এইকাৰণে হতভম্ব হৈছোঁ তেওঁ এজন জ্যেষ্ঠ ব্যৱসায়ী আন্ধেৰিঘাটত আমি জনামতে আজি বহু বছৰ ধৰি তেওঁ ব্যৱসায় কৰি আহিছে তাৰে পিছতো তেওঁ সাধাৰণ ৰাইজৰ পইচাখিনি মাৰি খোৱাত সুবিধা কৰি দিলে আৰু আমি খুব দুখিত আৰু ভৱিষ্যতে তেনেকুৱা নহওক সেয়া আমি আশা ৰাখিম আৰু আপোনালোকৰ জৰিয়তে আমি আজিয়ে জনাব বিচাৰিছোঁ যে ইয়াৰ পিছৰ পৰ্যায়ত ভৰত ৰাজবংশীয়েও যিহেতু আমাৰ ব্যৱসায় সন্থাক অৱমাননা কৰিছে ইয়াৰ পিছৰ পৰ্যায়ত আমি ভৰত ৰাজবংশীক ব্যৱসায় সন্থাৰ পৰা বহিষ্কাৰ কৰিম আজি কথা দিলোঁ আৰু আমাৰ ব্যৱসায় সন্থাৰ নিয়ম নীতিমতে যিখিনি তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি আমি পিছৰ পৰ্যায়ত ৰাইজক আমি অৱগত কৰিম মই এটা একাউণ্ট কৰিছিলোঁ ফাৰ্ষ্ট টাইম এটা মেজৰিটি পালোঁ মেজৰিটি পাই ভাল লাগিল নেক্সট বাৰে অলপমান ফিগাৰটো অলপ বঢ়াই পেলাই থ'লোঁ বঢ়াই থোৱাৰ পিছত তেতিয়া মোটামুটি আৰু 3 মাহমান আছিলে মেজৰিটি হোৱা তেতিয়াই সেইটো অফিচটো বন্ধ হোৱাৰ এটা মই ভাবুকি পালোঁ তেতিয়া মই এজেঞ্চি কৰি আছিলোঁ এজেঞ্চি কৰি থাকি মোৰ এজেঞ্চিৰ গোটেই টোটেল পইচা আছিল 70,000 মান টকা আছিল সৰু সৰু কালেকশ্যন মই দি আছিলোঁ দি থকাৰ পিছত এনেকৈ 3টামান মেজৰিটি আছিল মেজৰিটিকেইটা সিহঁতে তেওঁলোকে জমা ল'লে কাগজ জমা লোৱাৰ পিছত বহীকেইটা জমা নলোৱাৰ পিছত তেওঁলোকে মই গম পাই ক'লে এইখিনি বস্তু বেলেগত পাব্লিছ নকৰিবি তই নিজে জানি থওঁ এনেকৈ কৈছিল তাৰপিছতে যিকেইজন অফিচাৰ আছিল তেওঁলোকে মোটামুটি কোৱাৰ পিছত মই পইচাখিনি জমা নিদিলোঁ জমা নিদি কাষ্টমাৰক পইচাখিনি ৰিটাৰ্ণ দিলোঁ ৰিটাৰ্ণ দি কৈছে এইটো মাহৰ পইচা জমা নাৰাখে বোলে নেক্সট মাহৰ পৰা আকৌ ল'ব এনেকৈ কৈ মই পইচাখিনি জমা নিদি তেওঁলোকক ঘূৰাই দিলোঁ ঘূৰাই দি যিখিনি মোৰ আগৰ জমা আছিল সেই জমাখিনি মোৰো নিজৰ একাউণ্ট আছিল একাউণ্ট থকাৰ পিছত মোৰ বেলেগ বেছি নাছিল এই 14,000 মানৰ একাউণ্ট আছিল এনেকৈ মোৰ 3 মাহ জমা থ'লে মেজৰিটি পালোঁহে আৰু এনেকৈ জমা থৈ পইচাটো নাপালোঁহে নাপোৱাৰ পিছত যেতিয়া বন্ধ হোৱাৰ হেৰি পালোঁ তাৰপিছত মোৰ গোটেইখিনি এনেকৈ বন্ধ হৈ গ'ল তাৰপিছতে মোক এজেঞ্চি আছিলোঁ কাৰণে মোক গোটেইখিনি সুধবাই আছে আমাৰ জমাবিলাক কি হ'ব এনেকৈ সুধি আছে মই কৈছোঁ হ'ব বিশ্ব কমিটি এটা আছে কমিটিয়ে ব্যৱস্থাটো ল'ব অফিচ আছে অফিচে ব্যৱস্থাটো ল'ব বুলি কৈ আমাৰ ভয়ো লাগি আছে কাৰণ কোনোবা আহি যদি মাৰি দিয়ে পইচা পাবাছোঁ কিবা বস্তু সোধে মোক বেছিখিনি দিব লগা হৈ যাব আমি হ'লো দুখীয়া মানুহ কিবা এটা কৰি খাই আহিছিলোঁ এই সেনেকুৱা অৱস্থাত আমি মনত মানুহবিলাকক অলপ আশা দি আছোঁ পাবি বুলি আশা দি পেলাই এনেকৈ আছিল আৰু থাকি ইমান দিন এনেকৈ থাকিল এতিয়া আকৌ এইটো নতুনকৈ অহাৰ কাৰণে আমাৰ ভাল লাগিছিল পইচাখিনি যে মানুহখিনিক দিবই পাৰিম সেইটো ভাবি আছিলোঁ আৰু ভাবি থাকি আজি এনেকৈ পাই অলপ আনন্দ লাগিছিল আজি যিহেতু বহি চহি লৈ পাৰিছিল আমি লৈ আহিছিলোঁ যিখিনি জমা বহি আছিল আমি আনিছিলোঁ আনাৰ পাছত আজি এইটো শুনি ভাল লাগিছিল এনেকুৱা আৰু কি কৈছে তেতিয়া আমাৰ আছিল নাৰায়ণ নাথ আছিল তাৰপিছত এই নৱ তালুকদাৰ আছিল তপেশ্বৰ দাস
আৰু বিজয় দাস ইহঁতে এনেকৈ মেইন হেৰি আছিল অফিচাৰ হিচাপত আছিল আৰু থকাৰ পিছত মই কথাখিনি যেতিয়া কৈছিলোঁ ৰত্নেশ্বৰ দাসক কৈছিলোঁ কথা এইখিনি কথা বেলেগক পাব্লিছ নকৰিবি, যিয়ে জমা দিব আহিছে দি থাকক আৰু বেলেগে শুনিলে বন্ধ কৰি দিব, এনেকৈ কথাখিনি মোক ৰত্নেশ্বৰ দাসে কৈছিল। এতিয়া আমি এইবিলাক কাৰোবাক ভয় নকৰোঁ, কাৰণ যেতিয়া কথাখিনি মই কৈছিলোঁ সেইখিনি কথা আমি এতিয়া ভয় কৰি কাম নাই, তেতিয়া ক'ব লগাখিনি মই কৈছিলোঁ যেতিয়া বন্ধ হ'ব আমি জমা থ'লে কি হ'ব, চৰকাৰীভাৱে বন্ধ তাৰ ভাবুকি পাইছিলোঁ, পাৱাৰ পাছত মই গম পাই পেলাই তাৰপিছত মই বন্ধ কৰি দিলোঁ কালেকশ্যনটো। সেনেকুৱা আছিল আৰু তাৰপিছতে এতিয়া ৰাইজৰো মাৰা গ'ল, এতিয়া আমাৰো মাৰা গ'ল, কণী বেছি হাঁহ বেছি এনেকুৱাকৈ জমা থৈ আছিল আমাক কষ্ট কৰি, তেনেকুৱা হৈছিল। মই 12জন মানক আছিল, 70,000 মান হ'ব তেতিয়া দিব পৰা নাই। কমিটি এতিয়া এনেকৈ কৈছে যিমান দিন বন্ধ হৈ গ'লে এতিয়া তাৰমানে যিখিনি এতিয়া মিটিং চলিল আমি ভাবিছিলোঁ আৰু কাম পাই ৰাইজৰ পইচাখিনি ঘূৰাই দিব পাৰিম আৰু গোটেই দিব নোৱাৰিলোঁ 50% দিব পাৰিম বুলি ভাবিছোঁ আৰু আমি এনেকৈ ভাবি আছিলোঁ, কিন্তু এতিয়া পৰ্যায়ত কি হয় সেইটো বুজি পোৱা নাই। ভাল লৈছিল ব্যৱসায় সমিতিৰ প্ৰথম যিখন মিটিং হৈছিল মিটিঙত আমি উপস্থিত আছিলোঁ, যে এতিয়া ক'লে কি যদি এই মাটিখিনি চিল কৰা হয়, চিল কৰা হ'লে তেওঁলোকক আমি দখলটো নিদি পেলাই আমি এটা ৰাজহুৱাভাৱে ইয়াতে যিটো মন্দিৰ আছে বা শিৱ মন্দিৰ তাৰ পৰা আনি ইয়াতে ভাঙি চিঙি আমি শিৱ মন্দিৰ স্থাপিত কৰিম বুলি সেইদিনা আমি ৰাইজে হাত তালি দিছিল। সেইখিনি কথা আমি মিটিঙত আছিলোঁ, তাৰ মিটিংখনত মই উপস্থিত নাছিলোঁ, মই কামত ব্যস্ত আছিলোঁ, কামত গৈছিলোঁ, সেইদিনা মই গম নাপালোঁ। তাৰপিছত আজি কথাটো গম পালোঁ, আজি কথাটো গম পাই ভাল লাগিছিল। তাৰপিছত আকৌ লাষ্টত পৰ্যায়টো এতিয়া এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ আৰু পাব লগা আছে। আইনৰ ব্যৱস্থা এতিয়া মই এইটো গম নাপাওঁ, আমি যিটো হেৰি এজেঞ্চি সৰু সুৰা এজেঞ্চি আছিলোঁ সেইকাৰণে ইমান আগবাঢ়ি যোৱা নাছিলোঁ, যিখিনি আগত আছিল সেইখিনি মানুহে যিটো ৰিক্স লোৱা নাই, আমিনো কি ৰিক্স ল'ম, আমি ইমান জানা বুজাও নহয়, অলপ জানো, সেইখিনি কথা ইমান ডাঙৰকৈ আগবাঢ়ি গ'লেও নহ'ব। এনে বস্তু ল'ব লাগিব যদি ৰাইজে আগবাঢ়ি আহে, ৰাইজ সচেতন থাকিলে আমিও থাকিম, লগত আছোঁ আমি আছোঁ।